এইটো দেখিছে, দেখাত কি ধুনীয়া লাগিছে নহয়, কিন্তু মনত ভাৱ এটা আহিছে হয় নাই, যে এইটো বনোৱাটো বহুত কঠিন হ'ব, অকল চাবলৈহে ভাল কিন্তু বনাবলৈ 12 বাজি যাব। কিন্তু এনেকৈ একো কথা নহয়, বহুত সহজ পদ্ধতিত আপুনি ঘৰত বনাব, যিকোনো মানুহে বনাই ল'ব। যোনে কুকিং নাজানে তেওঁ বনাই ল'ব। ইয়াত চাওক মই 2 বাটি চাউলৰ আটা লৈছোঁ, পিঠাগুড়ি থাকে যে চাউলৰ আটা লৈছোঁ, আৰু ইয়াত একদম গৰম পানী, উতলা গৰম পানী দি মই ইয়াত আটা মুঠি ল'ম। যেনেকৈ আমি ৰুটিৰ কাৰণে আটা মুঠোঁ ঠিক তেনেদৰে মুঠি ল'ম। ইয়াত মই এচামুচ চুজি দিছোঁ, 1.5 চামুচমান। ইয়াত আপুনি নহয় নাৰিকল থাকে যে নাৰিকল ৰুকি দিব লাগে, তেতিয়া আৰু টেষ্টি হয়। মোৰ ওচৰত নাৰিকল নাছিলে, মই চুজি দিছোঁ ইয়াত, আৰু গৰম পানী আৰু অকণমান দি ভালকৈ সেইটো মুঠি ল'ম। এতিয়া মই আপুনি যদি বিচাৰে নহয় আপুনি কেৰাহীত এনেকৈ অকণমান মানে চুজি নিচিনাও বনাই ল'ব পাৰে, যেনেকৈ মানে গৰম পানীত এই চাউলখিনি দি ভালদৰে, তেতিয়া কি হয় অকণমান মিহি হয়। আপুনি যেতিয়া বেলিব ল'ব আপোনাৰ দিগদাৰ নহ'ব, সহজ হ'ব। কিন্তু মোৰ অভ্যাস আছে, মই সেইকাৰণে ইয়াত গৰম পানী দিয়ে মুঠি লৈছোঁ। এই চাওক আমাৰ ৰেডি হৈ গ'ল এনেকুৱা। এতিয়া আমি কি কৰিম, আৰু ইটো আছে যে ইটো ভাগটো মই ৰেডি কৰি ল'ম। কিন্তু ইয়াত এটা কাম কি কৰিম, ইয়াতো চুজি দিম, এচামুচ চুজি দিম। ইয়াত বিটৰুট যে বিটৰুটৰ মানে বিটৰ ইয়াত জুচটো দিম। এনেইতো ইয়াত কি হয় এনেকৈ আৰ্টিফিচিয়েল কালাৰ ইউজ কৰে, কিন্তু আমি নকৰোঁ। বিটৰুট যিহেতু আছে, এতিয়া ছিজন হয়, আমি তাৰে জুচখিনি ইয়াত দি দিছোঁ উলিয়াই। এয়া চাওক ধুনীয়াকৈ। ইয়াত আপুনি ইচ্ছা কৰিলে অকণমান নিমখ দিব পাৰে, মই কিন্তু দিয়া নাই। আপুনি ইচ্ছা কৰিলে অকণমান নিমখ দিব পাৰে। আৰু তাৰপিছত ভালদৰে মুঠি লৈ ইয়াতো আকৌ গৰম পানী, পূৰা গৰম পানী দি ডোটো বনাই ল'ব লাগিব। এয়া চাওক বিটৰুটৰ যোনটো কালাৰ আহে নহয় বহুত ধুনীয়া আহে, মানে আপোনাৰ আৰ্টিফিচিয়েল কালাৰতো সেইটো কালাৰ নাপায়, ইমান ধুনীয়া কালাৰ আহে। চাবলৈও ভাল লাগে আৰু খাবলৈও মনত অকণমানো মানে বেলেগ ধৰণৰ ভাৱ নাহে, কি বেয়া হ'ব নেকি বা কিবা তেনেকৈ। চব কি ধুনীয়া কালাৰ আহিছে। তো 2টা ডো আমাৰ ৰেডি হৈ গ'ল, আমি ইয়াত থৈ দিছোঁ ছাইডত। এতিয়া যোনটো বগা নহয়, এই বগা ডোটো আমি এতিয়া বেলি ল'ম। যেনেকৈ আমি ৰুটিৰ কাৰণে বেলো ন, আটা বেলো, ঠিক তেনেকৈ। কিন্তু এই চাউলৰ ডোবিলাক বেলিবলৈ অকণমান অসুবিধা হয়, আপুনি লাহে লাহে সাৱধানে বেলিব লগা হয়। সেয়া চাওক মই অকণমান তেল লগাই ল'লোঁ, তেতিয়া মানে লাগি নধৰে, নহ'লে অকণমান লাগি ধৰে। আপুনি ৰিফাইন ঘি তেল যি ভাল পায় লগাব পাৰে। আৰু এনেদৰে সেইটো বেলি এটা ৰুটি, বহুত বেছি শকতো হ'ব নালাগে। এই 5 টকা যে কইনছটো দেখিছে নহয়, সিমানটো শকত বা তাতকৈ অকণমান শকত হ'ব লাগিব, বৰ বেছি শকত হ'ব নালাগে। 5 টকা কইনছটো সমান হ'লে হৈ যাব। এতিয়া চাওক আমি 2টা বেলি ল'লোঁ। এইটো যেতিয়া আমি উঠাম অকণমান সাৱধানে উঠাম। এনেদৰে মই উঠাই লৈছোঁ অকণমান সাৱধানকৈ। চাওক সেইটোৱে কাম যদি মই আপোনাক কোৱা নিচিনা নহয়, আপুনি যদি কেৰাহীত এইটো একদম গৰম পানীত উতলাই চাউল পিঠাগুড়িখিনি কৰি লয় নহয়, তেন্তে ইমান কষ্ট নহয়। কিন্তু মই এইটো পাছত বনাই লোৱাৰ পিছত অনুভৱ কৰিলোঁ, সেনেকৈ বনালে বেছি ভাল আছিলে। এতিয়া আমি পিংক কালাৰৰ যোনটো ডো আছে তাক আমি ভালদৰে এনেদৰে একদম শ্বেপ দি ল'ম, বলটো নিচিনাকৈ। এনেদৰে ক্ৰেক থাকিব নালাগিব, বহুত মিহি হ'ব লাগিব। এয়া চাওক ৰেডি আছে। এতিয়া আমি এখন ইয়াত পুৰি বুলিয়ে কৈছোঁ, আৰু ৰুটি বা ৰুটি দিছোঁ, আৰু তাৰ ওপৰত এইটো অকণমান চেপেটা কৰি দিম। এনেকৈ চেপেটা কৰি দি দিম, আৰু তাৰ ওপৰত আৰু এটা ৰুটি দি দিম, আৰু ভালকৈ এনেকৈ হেঁচি দিম। হেঁচি পেলাই ধুনীয়াকৈ যেনেদৰে মই কৰি আছোঁ ভিডিঅ'টোত আপুনি তেনেকৈ কৰিব লাগিব। এয়া চাওক ৰেডি আছে। এতিয়া এইটো আমি কাটা চামুচ বুলিয়ে কওঁ, আৰু তো এই কাটা চামুচটো দি ছাইডত ডিজাইন দি দিম এনেদৰে হেঁচি, আৰু তাৰপিছত এনেকৈ ছাইডটো কাটি দিম। এনেকৈ আপুনি অকণমান বহলকৈ কৰিব পাৰে বা ঠেককৈ, নিজৰ ইচ্ছা। আৰু এনেদৰে কাটি দিয়াৰ পিছত চাওক এতিয়া হাতেৰে এনেকৈ কৰি মই যিদৰে কৰি আছোঁ এনেকৈ কৰি দিলে খুব ধুনীয়া এটা ডিজাইন হৈ যায়। এয়া চাওক এনেদৰে কৰি দিলেই হ'ল। আৰু এতিয়া থাকিলে আমাৰ মেইন পাৰ্টটো, এইটো কিমান সহজ চাব। আপুনি এনেকৈ কেঁচি এটা ল'ব আৰু এফালৰ পৰা কাটি গৈ থাকিব, ইমানকৈ চাই থাকিবও নালাগে কোনফালে কাটিছে কি। কাটি গৈ থাকিলে খুব ধুনীয়া শ্বেপ এটা ওলাই আহে। তথাপি মই ভালকৈ দেখাবলৈ চেষ্টা কৰি আছোঁ বাৰু ইয়াত। এয়া চাওক এনেদৰে কৰি দিলে হ'ল। মানুহৰ কি যে ক্ৰিয়েটিভিটি ন, মানুহে আইডিয়া কৰি কি যে নকৰে ন। সেইটো এটা স্থানীয় পিঠা বুলিয়ে ক'ব পাৰি, এইটো বহুত পপুলাৰ পিঠা এটাই হয়। কিন্তু মানুহে নহয় বনাবলৈ ভয় কৰে, কাৰণ বহুত টান নিচিনা ভাবে, কিন্তু সেনেকুৱা একো নহয়। মই ইয়াত তেল লৈ লৈছোঁ, আপুনি ঘি ল'ব পাৰে, ৰিফাইন ল'ব পাৰে। মই ইয়াত সৰিয়হৰ তেলে লৈছোঁ। মানুহে ক'ব পাৰে যে সৰিয়হৰ তেলৰ পৰা গোন্ধ ওলাব, কিন্তু এনেকুৱা একো নহয়। তেলখিনি প্ৰথমে ভালদৰে ধোঁৱা ওলোৱা নিচিনা গৰম কৰি ল'ব লাগে।
তাৰপিছত অকণমান ঠাণ্ডা কৰি তাৰপিছত আপুনি যদি ফ্ৰাই কৰে আপোনাৰ একো গোন্ধ নোলায় কাৰণ ৰিফাইন খোৱাটো বৰ বেছি ভাল নহয় সেইকাৰণে মই মানে মিঠাতেলটো বেছি ভাল পাওঁ আৰু ইউজ কৰি আৰু মানুহেও কৈ থাকে যে বহুত অইলি হয় কিবা হয় আপুনি ইয়াত ঘি ল'ব পাৰে বা ৰিফাইনো ল'ব পাৰে আপোনাৰ ইচ্ছা এতিয়া আমি এই দুটাকে ফ্ৰাই কৰি ল'লোঁ এয়া চাওক এতিয়া ফ্ৰাই কৰাৰ পিছত এইটো কালাৰটো বেছি ভাইব্ৰেণ্ট লাগিছে নহয় এতিয়া চাব তাৰপিছত আৰু বেছি ধুনীয়া হ'ব এতিয়া মই ইয়াত এবাটি চেনি লৈছোঁ ইয়াত 1.5 বাটিমান পানী লৈ লৈছোঁ আৰু তাত আপুনি ইচ্ছা কৰিলে অকণমান ইলাইচি পাউডাৰ বা ইলাইচি এটা দিব পাৰে মই দিয়া নাই তাৰপিছত এইটো ভালকৈ 5-6 মিনিট উতলাই ল'ব লাগিব চেনিখিনি এইটো চাওক চেনি যেতিয়া চিৰাপটো ৰেডি হৈ যাব নহয় আপুনি চিৰাপত ডুবাই কমচে কম 20-30 ছেকেণ্ডছ বা 1 মিনিটমান থৈ দিলে হ'ল গৰমে গৰমে থ'ব কিন্তু দেই পিঠাটো তাৰপিছত চাওক ধুনীয়া পিঠা ৰেডি খাই চাব বহুত দিনলৈকেতো থ'বও পাৰে এসপ্তাহ 10 দিন থৈও খাব পাৰে বহুত টেষ্টি হয়